सिलाइनि गुलिजों बर' सेंग्राखौ गावथारजोबनो हायैखाय ड्राग्स जाहोनानै दंस खालायनो नागिरदों नामा बिनि आन्दोआव सोरबाफोर दं नामा आरो लोगोसे दिनै जायफोर सोरबाफोर आन्दोआव थानाय गेदेरमाफोर सोरबाफोर दङबा मानो होनोबा इन्डियानि जानानै नर्थ इस्टनि जानानै आसामनि जानानै बिटिआरनि जानानै बर' सेंग्रा ट्राइबेल सेंग्राफ्रा खारनाय बारनाय फुटबल जिखुनु जाया माखासे खेल देमालिफ्राव माखासे नाम खामायगासिनो बिनि सायाव माबाफोर सोरबाफोर मेगन सानाय दं नामा भिडिअनि फुटेजआव एसे नायलांदो তেনেহ'লেতো পুলিশ প্ৰশাসনে তাৰ লগত আছে মইতো ক'ব পাৰি এতিয়া ইনভলভ আছে दिनै सिलाइनि गुलिजों बर' सेंग्राफोरखौ गावजोबनो हायैखाय ड्राग्स जाहोनानै बर' सेंग्राफोरनि माखासे स्ट्रं देहाखौ दंस खालायनो नागिरनाया सोरनि आखाइ दं जे पुलिस प्रशासन কাৰ কাৰণে পাব্লিকৰ কাৰণে পুলিশ প্ৰশাসনত সবে ৰেসপেক্ট কৰে পাব্লিকে কিন্তু আজি মোক একটা মই এসপি সাৰৰ কথা পৰা মই শুনিছো যে এসপি সাৰক মই ফোন কৰিছিল 16 এসপি সাৰে কৈছে আপোনালোকে তাৰ এড্ৰেছটো দিব দেৱাৰ পিছত আপোনালোকে কামটো কৰিব কৰাৰ পিছত মই কি কৰিব লাগে মই হ্যান্ডেল কৰিম আজি মই মানুহ উঠাই লৈ আহাৰ পিছত এসপি সাৰক মই একটা কথা কৈছি যে স্যার মানুহটো লৈ আহিছে আপনি মই হেনেবা কৰি দিম এসপি সাৰে কৈছে যে আপোনালোকক কাই কৈছে উঠাবা তেনেহলে মই গিলা ভাবি এতিয়া তেনেহলেতো পুলিশ প্ৰশাসনে তাৰ লগত আছে মইতো ক'ব পাৰি এতিয়া ইনভলভ আছে কিন্তু আজি মই এতিয়া ক'ব বিচাৰি যে এসপি সাৰ লগত মই এতিয়া গৈ আছো এসপি সাৰ লগত মই কথা পাতিম এসপি সাৰে কি কয় चैनल को नायगिरि रायजो राजा गासैखौबो आंनि गोसो गोरबोनिफ्राय आं हामलायनाय जासिबाय ससियेल वर्कार हिसाबै दिनै आङो मास मोननैसो बायदि जाबाय जि फेग्रा मुवा फेग्रा जिनिस ड्राग्स बे ड्राग्सनि बेलायाव दिनै बेल' नङा जोंल' नङा बेयाव गोबां संगठननि मानसिफोर दङ आरो बेल' नंबावा दिनै शिब सारजोंबो जोङो दाख्लै रङियाव थांनानै जोङो शिब सारजों रायलायदों आरो शिब साराबो बुंदों नोंसिनि खामानि मावनायाव जोङो मोजां আজি মাত্ৰ নহয় बहुत एक मास बा 2 मासर পৰা মই এই ড্ৰাগছ বিষয়ে মই বহুত মানে কাম কৰি আছে সোশ্যাল ওয়ার্কাৰ হিচাপে আৰু মোৰ লগত বহুত হাজাৰ জন মানে 10,000 15,000 জন মানুহ মোৰ লগত আছে অলৰেডি পাব্লিকৰ মোৰ লগত বহুত মানে সহায় কৰি আছে বা সাপোর্ট কৰি আছে আজি মই যাওয়া 2-3 দিন নট মই বঙাইগাঁৱত 4 জন লৰাক মই ধুৰিয়া পুলিশ ডিপাৰ্টমেন্টত মই দিছে তারপরে চিৰাং ডিস্ট্ৰিক্টত মই 3-5 দিন মান আগত দি এই থানাত মই জমা কৰি দিলে আজি মই যাওয়া ৰাতিত মই কোকৰাঝাৰ ডিস্ট্ৰিক্টত মই আহিলো খবৰ পাওয়াৰ পিছত মই ফাসন সোৱালি 3 জন আৰু লৰা 2 জন মই পাইছো তারপরে স্টেটমেন্ট লোৱাৰ পিছত এইগিলা কৈছে যে মোৰ ডিলাৰ আছে ডিলাৰত আজি বহুত প্লানিং কৰি আজি মই ডিলাৰত ধৰিবা পাইছো কিন্তু আজি একটা কথা মই কয় যে পুলিশ প্ৰশাসন কাৰ কাৰণে পাব্লিকৰ কাৰণে পুলিশ প্ৰশাসনত সবে ৰেসপেক্ট কৰে পাব্লিকে কিন্তু আজি মোক একটা মই এসপি সাৰৰ কথা পৰা মই শুনিছো যে এসপি সাৰক মই ফোন কৰিছিল 16 এসপি সাৰে কৈছে আপোনালোকে তাৰ এড্ৰেছটো দিব দেৱাৰ পিছত আপোনালোকে কামটো কৰিব কৰাৰ পিছত মই কি কৰিব লাগে মই হ্যান্ডেল কৰিম আজি মই মানুহ উঠাই লৈ আহাৰ পিছত এসপি সাৰক মই একটা কথা কৈছি যে স্যার মানুহটো লৈ আহিছে আপনি মই হেনেবা কৰি দিম এসপি সাৰে কৈছে যে আপোনালোকক কাই কৈছে উঠাবা তেনেহলে মই গিলা ভাবি এতিয়া তেনেহলেতো পুলিশ প্ৰশাসনে তাৰ লগত আছে মইতো ক'ব পাৰি এতিয়া ইনভলভ আছে কিন্তু আজি মই এতিয়া ক'ব বিচাৰি যে এসপি সাৰ লগত মই এতিয়া গৈ আছো এসপি সাৰ লগত মই কথা পাতিম এসপি সাৰে কি কয় কিন্তু মোৰ যিমান বিটিআৰ সরকারের সার বিলা আছে শিব সার আছে ফেরেঙ্গা সার আছে জয়ন্ত সার আছে বহুত ধরনের মোর সার আছে তার সার একশন লবা লাগিব আৰু যদি একশন নলয় কিন্তু খালি কোকৰাঝাৰৰ হুলুস তুলুস একটা পাব্লিক গেদারিং হবো এইটো মই আজি কইলো